নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেলটিলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি মই বনাম ৰাজমাহ আৰু পনীৰেৰে বনোৱা এটা প্ৰটিন সালাডৰ ৰেচিপি। ইমানেই ভাল হয় যে এই ৰেচিপিটো আপোনালোকে সকলোৱে এবাৰ হ'লেও ট্ৰাই কৰি চাব। মই ৰাজমাহ অকণমান লৈ লৈছোঁ আৰু লৈ ভালদৰে ধুই ইয়াক গোটেই ৰাতিটোৰ বাবে তিয়াই থ'ম। মই এয়া লৈ লৈছোঁ, এয়া চাওক। এয়া মই পানী দি দিলোঁ আৰু গোটেই ৰাতিটোৰ বাবে এনেকৈ তিয়াই থৈছোঁ। এতিয়া তিয়াই ৰখা ৰাজমাহখিনি এটা কুকাৰত অকণমান নিমখৰ সৈতে 4টা বা 5টা চিটি অহালৈকে এইখিনি বইল কৰি ল'ব লাগিব। মই এনেদৰে দি লৈছোঁ। চালাডখিনি বনাবৰ বাবে মই এইখিনি বস্তু লগতে লৈ লৈছোঁ। সিজোৱা ৰাজমাহখিনিৰ বাহিৰে মই লৈছোঁ কেইপিচমান সৰুকৈ টুকুৰা কৰা পনীৰ, কাৰণ ৰাজমাহ আৰু পনীৰৰ কম্বিনেশ্যনটো খাই খুবেই ভাল লাগে। লগতে লৈছোঁ এটা বিলাহী, এটা ডাঙৰ পিঁয়াজ, 2টা কেঁচা জলকীয়া আৰু অলপমান কেঁচা ধনিয়াৰ পাত। লগতে মই লৈছোঁ ইয়াতে নেমু টেঙা। সকলোখিনি বস্তু মই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। এয়া চাওক, পিঁয়াজ, বিলাহী আৰু জলকীয়া মই সৰু সৰুকৈ কাটি লৈছোঁ। এইপিনে মই লৈছোঁ আধা চামুচ ক'লা নিমখ, লগতে মই লৈছোঁ জালুকৰ গুড়ি, আধা চামুচ চাট মছলা আৰু অলপমান লৈছোঁ জলকীয়া গুড়ি। এইখিনি মই চালাডত ছিজনিং হিচাপে ব্যৱহাৰ কৰিম। এতিয়া এটা বাটিত মই সিজাই ৰখা ৰাজমাহখিনি দি দিছোঁ। তাৰ পিছত ইয়াতে মই পিঁয়াজ, বিলাহী আৰু জলকীয়াখিনি দি অলপ সময় এনেকৈ লৰাই দিম। এতিয়া ইয়াতে দিব লাগিব কাটি ৰখা পনীৰৰ টুকুৰাকেইটা। এনেকৈ মই দি দিছোঁ আৰু ভালকৈ লাহেকৈ মিলাই লৈছোঁ। তাৰপিছত এটা এটাকৈ দিছোঁ ক'লা নিমখ, লগতে দিছোঁ জালুকৰ গুড়ি। তাৰপিছত আমি দিছোঁ চাট মছলাখিনি। শেষত দিলোঁ জলকীয়া গুড়িখিনি। গোটেইখিনি আকৌ এবাৰ ভালদৰে এনেকৈ মিলাই ল'ব। শেষত এতিয়া দিব লাগিব নেমু আৰু লগতে কেঁচা ধনিয়াৰ পাতখিনি। এনেকৈ ওপৰত দি দিছোঁ আৰু মিলাই লৈছোঁ। এয়া হৈ গ'ল। এইবিধ চালাড খাবলৈ ইমানেই ভাল হয় যে আপোনালোকে এবাৰ হ'লেও এনেদৰে বনাই খাই চাব। ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।